কাৰ্বি মাত্ৰ কাৰ্বি হৈ থকা নাই, কাৰ্বি আংলঙত এতিয়া খিলঞ্জীয়াৰ এটা বঁটা আহিব গৈ আছে। সেই খিলঞ্জীয়াত তাত অসমীয়া আছে, তাত গাৰো আছে, তাত বড়ো আছে, তাত ডিমাচা আছে, তাত কাৰ্বি আছে বা অন্যান্য তাত বিভিন্ন ধৰণৰ তাত জনগোষ্ঠীয় লোকসকল তাত থিয় দিব। জনগোষ্ঠীয় লোকসকল খিলঞ্জীয়াসকল এই খোৱা মানে হিমন্ত দিছপুৰবাসী যিসকল আছে এওঁলোকৰ ভৰি কঁপিবলগীয়া হ'ব, এওঁলোকৰ ভৰি কঁপিবলগীয়া হ'ব। তেওঁলোকৰ কাৰ্বিসকলৰ দাবী যেতিয়ালৈকে পূৰণ নকৰে বা খিলঞ্জীয়া যে কেনেকৈ যে কাৰ্বিসকল বা জনগোষ্ঠীয় কাৰ্বি আংলঙৰ যিসকল খিলঞ্জীয়াসকল কেনেকৈ যে অস্তিত্বহীন হৈ আছে, এই বস্তুটো তেওঁলোকে চিন্তা কৰিবই লাগিব। সেইকাৰণে মই ইমানখিনি দীঘলীয়া মই নকওঁ, যিহেতু আৰম্ভণি যিটো কথা কৈছোঁ যে যি হৈছে হৈছে, যি হৈছে হৈছে। এটা সময়ত কাৰ্বিসকলক এই আপোনালোকে জনগোষ্ঠীয় লোকসকল ট্ৰাইবেল বুলি এটা সময়ত মই চিধাকে কৈছোঁ হা, বেয়া পাব নালাগে, এটা সময়ত বোলে ট্ৰাইবেল বুলি কৈ পেলাই ঘিণ কৰিছিলে, এটা সময়ত এই অসমীয়া বুলি আপোন নহয় বুলি ঘিণ কৰিছিলে। কিন্তু যি হৈছে হৈছে, ক'ৰবাত আপোনালোকৰ ভুল আছে, ক'ৰবাত আমাৰো ভুল আছে, কিন্তু সেই ভুলটো এটা শুধৰোৱা এটা সময়, এটা এক হোৱা সময়। সেই এক হোৱাটো আচলতে এইখিনি মঞ্চত এতিয়া আচলতে চৰকাৰৰ লগত আমি বৈঠক কৰিছোঁ, তেওঁলোকে উচ্ছেদ কেইটামান জেগা কৰিব, সেইটো আমি এটা আশা এটা আছে। কিন্তু মাত্ৰ উচ্ছেদ হ'ব লাগে সেইটো নহয়, আটাইতকৈ প্ৰয়োজনটো হৈছে যে আমাৰ মাজত সেই একতা যেতিয়ালৈকে গঢ়ি তুলিব নোৱাৰিম, তেতিয়ালৈকে কেতিয়াও অসমখন কাৰ্বি আংলংখন সুৰক্ষিত হৈ থাকিব নোৱাৰে। এতিয়া কাৰ্বি আংলং গোটেই জ্বলি পৰি গোটেই ভাঙি মেলি শেষ। এতিয়া কাৰ্বি আংলং যিটো ষষ্ঠ অনুসূচী বুলি আমি জানো, সেই কাৰ্বি আংলংটো শেষ। কিন্তু সেই কাৰ্বি আংলং শেষ হৈছে কিয়? এই শেষ হোৱাটো বিশেষ একো নহয়, আমাৰ মাজত সেই একতা নোহোৱাৰ কাৰণে, আমাৰ মাজত সেই একতা একমাত ঐক্য নোহোৱাৰ কাৰণে আচলতে কাৰ্বি আংলং সৰি পৰি ভাঙি মেলি এতিয়া শেষ। সেইকাৰণে যিসকল লোকে হয়, বহুতে মই শুনিছোঁ যে অসমীয়া ভাষীসকলক একেটা আদৰ সন্মান, ক'ৰবাত অফিচত গ'লে একেটা সন্মান নোপোৱা হৈ আছে, ক'ৰবাত অসমীয়া ভাষীসকলে কিবা এটা কামৰ কাৰণে গ'লেও ভালকৈ সন্মান নিদিয়ে, কথাবোৰ শুনিব নিবিচাৰে, গুৰুত্ব নিদিয়ে, চাকৰি কথাই নহওক কিয়, ৰাজনৈতিক বা সামাজিক অধিকাৰৰ কথা নহওক কিয় ইমানখিনি গুৰুত্ব নিদিয়ে বুলি বহুতখিনি আমি শুনি আছোঁ। কিন্তু আজিৰ পৰা আপোনালোকে খোলাকৈ কওক, কাৰ্বি আংলং মানে মোৰ মাতৃভূমি আৰু মাতৃভূমিৰ কাৰণে থিয় দিছোঁ, আৰু আমি যি বিচাৰোঁ তাকেই কৰিব পাৰিম। এই বস্তুটো আপোনালোকে খোলাকৈ স্পষ্টকৈ কওক। আৰু এইখিনিত অসমীয়া ভাষীসকলৰ লগত সেইটো সমৰ্থন বুলি মই নকওঁ, সমৰ্থন বা আপোনালোকক সঁহাৰি সেইটো নকওঁ। অসমীয়াসকলৰ সমস্যা মানে আমি কাৰ্বিসকলৰ সমস্যা, য'ত লাগে তাত থিয় দিম আমি। সেইকাৰণে মই ইয়াত দিছোঁ, এই ৰংফাৰে বোলে একদম কি যে ডাঙৰ দাঁতবোৰ কেনেকৈ চুলি নথকা মানুহে বিভিন্ন ধৰণৰ ভাষা কৈছে, কথা কৈছে, সেইটো নাভাবিব। যিটো কৈছোঁ অন্তৰেদি কৈছোঁ সেইটো। সেইকাৰণে ধন্যবাদ দিছোঁ। আৰু চৰকাৰৰ লগত, অসম চৰকাৰৰ লগত 18 তাৰিখত আমি কথা পাতি আছোঁ, লগতে পৰিষদৰ লগত 20 তাৰিখত আমি কথা পাতি আছোঁ। এওঁলোকৰ লগত যিটো কথা পাতোঁ, আৰু এটা কথা আমি কৈ আছোঁ যে সদায় আমি আলোচনা কৰি আছোঁ যে অসম চৰকাৰৰ লগত যিয়ে নহওক, কাউন্সিলৰ লগত যিয়ে নহওক, আমি এটা গণসমাৱেশখিনি আমি মাতিব গৈ আছোঁ। সেই গণসমাৱেশতে আমি গোটেই চৰকাৰে, অসম চৰকাৰে, পৰিষদে যি সিদ্ধান্ত লৈছে তাতেই গোটেইখিনি ৰাইজৰ মতামতখিনি আমি ল'ব বিচাৰি আছোঁ। সেইকাৰণে সেই মতামত মাত্ৰ কাৰ্বিসকলৰ মতামত নাথাকিব, তাত অসমীয়া ভাষীসকলৰ মতামতটোও তাত থাকিব লাগিব। সেইকাৰণে এইখিনি গণসমাৱেশত যেতিয়া আমি প্ৰচাৰ কৰিম গণসমাৱেশৰ কাৰণে, এই গণসমাৱেশত অসমীয়া ভাষী বুলি নকওঁ, আপোনালোকৰ ফালৰ পৰাই তাত গোটেইখিনি ওচৰৰ পাজৰৰ যিমানখিনি গোটেই কাৰ্বিলৰ যিমানখিনি ভাষী সন্থা বা যিমানখিনি খিলঞ্জীয়া আছে সকলোৱে আমি এক দিব লাগে। সেইটো আপোনালোকক অনুৰোধ বুলি নহয় জনাইছোঁ। অনুৰোধ বুলি ক'লে নিজৰ পৰিয়াল কিয় আমি অনুৰোধ কৰিম, নিজৰ এটা দায়িত্ব বুলি সদায়তো কৈ আহি আছোঁ। সেইকাৰণে আপোনালোকে সেইটো জনাইছোঁ যে আমি গণসমাৱেশ কাৰণে আমি যেতিয়া প্ৰচাৰ কৰিম, প্ৰচাৰ কৰাৰ লগে লগে আপোনালোকৰ এটা আলোচনা কৰাটো ভাল। কাৰণ বস্তু কি হয়, এতিয়া সদায় কৈছোঁ যে আমি অসমৰ কাৰণে কি কৰে, আমি কৰিছোঁ। অসম আন্দোলনৰ পৰা আৰম্ভ কৰি পেলাই এইবাৰ ভাষা আন্দোলনত, বিদেশী খেদা আন্দোলন, প্ৰতিটো আন্দোলনত আমিও মাত মাতি থিয় দি আহি আছোঁ। ক'ৰবাত ক'ত হৈছে নিজৰ মাজত সেই এটা চিনাকি বা স্বীকৃতিৰ কাৰণে ক'ৰবাত ভেদভাৱ এটা অভাৱখিনি তাতে হৈ আছে। সেইকাৰণে চৰকাৰৰ লগত যি কথা হ'ব, যি সিদ্ধান্ত ল'ব, সেইটো আমি আলোচনাটো কৰি আছোঁ।